ডক্টর জাকির হুসেন উচ্চতর মাধ্যমিক বিদ্যালয়ের ভারপ্রাপ্ত অধ্যক্ষর বিরুদ্ধে দুর্নীতির অভিযোগ। কামরূপ জিলার তপার পথাৰৰ ডক্টর জাকির হুসেন উচ্চতর মাধ্যমিক বিদ্যালয়ের ভারপ্রাপ্ত অধ্যক্ষ আব্দুর রেজ্জাকৰ বিরুদ্ধে উত্থাপিত হয়েছে গুরুতর অভিযোগ। ছাত্র ছাত্রীর মধ্যাহ্নভোজন, ইউনিফর্ম, খেলৰ পুঁজি তথা নবনির্মিত বিল্ডিংত সংঘটিত কৰিছে ব্যাপক দুর্নীতি। দুর্নীতিপরায়ণ ভারপ্রাপ্ত অধ্যক্ষগৰাকীৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰী আৰু শিক্ষা বিভাগে উপযুক্ত তদন্ত চলাই বিহিত ব্যৱস্থা ল'বলৈ এইদৰে ৰাইজে আহ্বান জনাইছে। আমাৰ ডক্টৰ জাকিৰ হুসেন হাই ছেকেণ্ডাৰী স্কুলৰ ইনচাৰ্জ, একাডেমি ইনচাৰ্জ আব্দুল ৰাজ্জাক ডাঙৰীয়া যেতিয়াৰ পৰা দায়িত্ব পাইছে সেইদিনাৰ পৰা আমাৰ এইখন স্কুল ভালকৈ চলোৱা নাই। বিভিন্ন কেলেংকাৰীত জৰ্জৰিত হৈ আছে। ইতিমধ্যে আমাৰ যিটো মিড ডে মিলৰ এটা কেলেংকাৰীৰ কথা আমি শুনিছিলোঁ, 18 তাৰিখ 8, 2025 তাৰিখত ৰিচিভ কৰিছিল সমবায়ৰ পৰা, কিন্তু সেইদিনা চাউল আনিছিল 10 কুইণ্টেল, বাকীখিনি চাউল অনা নাছিল। ইতিমধ্যে আপোনালোকৰ চেনেলৰ জৰিয়তে আমি গম পাইছোঁ বুঢ়ামাৰা যিখন হাই স্কুলত যেতিয়া এই মিড ডে মিলৰ চাউলৰ কিবা এটা ওলোৱাৰ পিছত যোৱাকালি ৰাতিপুৱা বাকী যিখিনি চাউল মিড ডে মিল চাউল আছিল ৰাতিপুৱা 8টা বজাত বাকীখিনি চাউল আনিছে। ইয়াৰ উপৰিও আমাৰ এইখন বিদ্যালয়ত যিটো জাৰ্ণি চৰকাৰৰ পৰা যিটো জাৰ্ণিৰ পইচা দিয়ে সেই পইচাখিনি অন্যায়ভাৱে তাৰমানে কি কৰিছে, যিখিনি ছাত্ৰক জাৰ্ণি কৰাব লাগে সেইখিনি ছাত্ৰক জাৰ্ণি নকৰাই মাত্ৰ 50,000 টকা খৰচ কৰি বাকীখিনি টকা আত্মসাৎ কৰিছে বুলি আমি সন্দেহ কৰিছোঁ বা কিছুমান ছাত্ৰ আমাক জনাইছে। কি প্ৰায় 4 লাখৰ ওপৰত টকাখিনি আহিছিল। তাৰপিছত আমি এইখিনি আমাৰ যিখন পৰিচালনা সমিতিৰ সভাপতি তেখেতক অৱগত কৰালোঁ। তেখেতে ক'লে যে আমাৰ লগত কোনো ধৰণৰ টাচ নাৰাখে। তেতিয়া আমি ক'লোঁ যে তেনে এটা জেনেৰেল মিটিং দিয়ক। নিদিয়ে। তাৰপিছত আমি ৰাইজৰ পৰা লিখিত দিলোঁ যে আপুনি এটা জেনেৰেল মিটিং দিয়ক। আমাৰ স্কুলত এনেকুৱা কিছুমান হাল্লা চিল্লা হৈ আছে, বিভিন্ন ছাত্ৰৰ ক্লাছ বিভিন্ন ধৰণী আছে, এইবিলাক হোৱা নাই, আপুনি এটা জেনেৰেল মিটিং দিয়ক। সি দিম বুলি কৈ আজিলৈকে জেনেৰেল মিটিংটো দিয়া নাই। তাৰপিছত আমাৰ ৰাইজে আমি লিখিত দিলোঁ। তেখেতে আমাক প্ৰতিশ্ৰুতি দিছিল যে গুণোৎসৱৰ পিছত এই মেট্ৰিক পৰীক্ষাৰ আগত আমি ৰাইজক মাতি এখন সাধাৰণ সভা দিম, কিন্তু আজিলৈকে দিয়া নাই। দুৰ্ভাগ্য, আমাৰ পিএমশ্ৰী আঁচনিৰ অধীনত এই আমাৰ পিছফালে 21 লাখ টকাৰ এটা বিল্ডিং আহিছে। বিল্ডিংখন যদিও কৰিছে, এখন ৱৰ্কিং কমিটি আছিল, সেই কমিটিয়ে যদিও কামখিনি কৰিছে সেই কমিটিয়ে কোনো ধৰণৰ হিচাপ পাতি দিয়া নাই। যিহেতু যিকেইটা মেম্বাৰ আছিল, মেম্বাৰে আমাক কয় যে আমাকতো কোনো ধৰণৰ হিচাপ পাতি নিদিলে। তাৰোপৰি দুৰ্ভাগ্যজনক কথা এইটোৱে যে আমাৰ যিটো চাটাৰিং আছিল সেই চাটাৰিংখিনি বিক্ৰী কৰি দিছে। ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কিয় হ'ব পাৰে, যিহেতু ইমান টকাৰ বস্তু আছে, স্কুলত ৰন্ধা বঢ়া হয়, খৰি লাগেই, কিন্তু তাতেতো খৰি কিনিবই লাগে। এতিয়া ৰাইজে ভাবিছিল কিজানি খৰিখিনি ইয়াতে দিব, ইতিমধ্যে আমি গম পালোঁ যে খৰিখিনি বিক্ৰী কৰি দিছে। আমি আপোনালোকৰ চেনেলৰ জৰিয়তে আমাৰ মাননীয় শিক্ষামন্ত্ৰীক জনাওঁ যাতে এই বস্তুখিনি তদন্ত কৰি যাতে আমাৰ উচিত এটা শান্তিৰ এটা বাতাবৰণ দিয়ে। আৰু এটা কথা আছে, তেখেতে ইনচাৰ্জ পোৱাৰ লগে লগে 2জন শিক্ষক ৰিটায়াৰ হৈ গ'ল। তেতিয়া আমাৰ ৰাইজৰ পৰা কৈছিলোঁ যে ইহঁতক NOC নিদিব। এইকাৰণে নিদিব, এজন শিক্ষকে 3,69,000 টকা ডনেট কৰি গৈছে, সেই টকাখিনি কি হ'ল? আৰু এজন শিক্ষকে 50,000 টকা ডনেট কৰি গৈছে। গতিকে আপুনি NOC-খন নিদিব। আমাৰ ৰাইজৰ কোনো কথা নামানি সি নিজৰ ইচ্ছামতে নিজৰ পকেট গৰম কৰি আব্দুল ৰাজ্জাক ডাঙৰীয়া ইনচাৰ্জ, বৰ্তমান যিখন হাই ছেকেণ্ডাৰী স্কুলৰ ইনচাৰ্জ, তেখেতে নিজৰ মহিমাতলে নিজৰ টকা খাই সিহঁতক NOC-খন দি দিছে। এই আমাৰ দুৰ্ভাগ্য। আজিৰ দিনত এনেকুৱা শিক্ষা অনুষ্ঠানত যদি এনেকুৱা ইনচাৰ্জ থাকে, এনেকুৱা শিক্ষা বিভাগ চলায়, তেতিয়াহ'লে আমাৰ ছাত্ৰ ছাত্ৰীৰ জীৱনটো ধ্বংস হৈ যাব। ইয়াতে কোনো ধৰণৰ নীতি নিয়ম নাই। এই পৰিচালনা সমিতিৰ লগত, ইনচাৰ্জৰ লগত, ষ্টাফৰ লগত কাৰো লগত মিল আমি দেখা নাপাওঁ। গতিকে আমি অনুৰোধ কৰোঁ আপোনালোকৰ চেনেলৰ জৰিয়তে মাননীয় শিক্ষামন্ত্ৰীয়ে যাতে উক্ত ঘটনাটো তদন্ত কৰি ৰাইজক বা স্কুলৰ উন্নতি কামনা কৰে। তাৰ পিছত আপোনালোকে চালে সাংবাদিক দেখা পাই পিছফালে দাউৰি বজাৰি পেলাই উদাং হৈ গ'ল। আৰু এইটো দুৰ্ভাগ্য। তাৰমানে এইটো যে বুজা যায় হেডমাষ্টাৰজন দাউৰি পলাই কিনে গুচি গ'ল। ইয়াৰ দ্বাৰা বুজা যায় নিশ্চয় ইয়াতে বেগুন এটা কেলেংকাৰী হৈছে, যাৰ কাৰণে মিডিয়াৰ আগত
আহিব পৰা সাহস কৰা নাই ছাৰসকলে মোক বুজাই দিয়া নাই এতিয়ালৈকে কি আনিছে ডক্টৰ জাকিৰ PMC ডক্টৰ জাকিৰ হুছেইন উচ্চতৰ মাধ্যমিক বিদ্যালয় এইখন স্কুলত কোনো ধৰণে উন্নতি হোৱা নাই এতিয়ালৈকে খালি স্কুলটো মানে ডেভেলপ হোৱাই নাই এতিয়ালৈকে হোৱা নাই স্কুল আমাৰ স্কুলৰ মানে যিখিনি মানে গেমৰ মই গেম ছেক্ৰেটাৰী হওঁ খেলৰ যিখিনি বস্তু মানে আমাৰ একো মানে বুজাই দিয়া নাই যেতিয়ালৈকে মই এপ্লিকেশ্যনে কৰিছোঁ আমাৰ ইনচাৰ্জ ছাৰসকলক এপ্লিকেশ্যনে কৰিছোঁ যে আমাৰ খেলৰ বস্তুখিনি আমাক বুজাই দিব লাগে আৰু কিমান টকা পইচা আহিছে একো এইবিলাকতো গমেই নাপাওঁ মই মানে নকয় ইনচাৰ্জ ছাৰ আমাৰ আব্দুল ৰাজ্জাক ছাৰ